hey guys, মই মাত্ৰ বাৰী মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো hey guys, good morning and welcome back to my YouTube channel মাজৰ ব্লগ। তো guys, ক'তো যাব লগা নাই যিহেতু বহুত গৰম দিছে। তো গৰমত থাকিব নোৱাৰে অকণমান বাৰীত আহিলোঁ। তো বাৰীতো সেই একেই অৱস্থা, পুৰা ৰ'দ দি আছে আৰু মহৰ উৎপাত গাইছ। তো এনেই আৰু কি কৰিম, ক'তো যাব লগা নাই। এই যামনো ক'ত এই ৰ'দত ক'লা হ'বৰ কাৰণে। তো মানে ৰুমতে সোমাই আছোঁ ফেন চেন দি। মই খাইছোঁ গাইছ। তো এতিয়া ভাবিছোঁ অকণমান পুখুৰী পাৰত বহিব যাওঁ আৰু ছাগলকেইটাকো লৰাই দি আহোঁ, মাৰ লগত যাওঁ। তো চাই থাকক ভিডিঅ'টো নে কি কয় গাইছ, চিম্পুল ব্লগ, গাঁৱৰ ব্লগ। তো এনেকৈ আৰু গাইছ মই আপোনালোকে এটা বস্তু দেখাই আছোঁ। তো চাওক, এইবিলাক চাওক গাইছ, একো নকৰে বাৰু। তো ভাল লাগে। তো মৌ চৌ থাকিলে বোলে ঘৰত ভাল। তো আমি ধুনীয়াকৈ সেইটো দিছোঁ আৰু থাকিবৰ কাৰণে সিহঁতক বাহা দিছোঁ নে কি গাইছ। মা ক'ত যাওঁ না চ কি দে চশমা চশমা মানে কি কৰাতে হে যাবি না মিছনত? তো মিছন ছাগল না কি কোৱা? ক'ত যাম? চ চিপ্ৰা চিপ্ৰা মা এইটো আমাৰ। টুকলু কি কৰা? কি খবৰ? ক'ত দৌৰা? অহে কি যেন টকন লৈছোঁ ছাগল আনবা যাওঁ। ছাগল নিদিওঁ মোবাইলটো, নাই দে তোমাৰ মোবাইল। তোমাৰ নামটো কি? তোমাৰ নামটো কোৱা। হাগানা। তোমাৰ নামটো কি? দে নামটো কোৱা। দিয়ানা হাগানা। দে বঢ়িয়া যাক। তো মিছন ছাগল গাইছ। কেনেকুৱা পৰিৱেশ চাওক গাইছ, কি মনোমোহা দৃশ্য। তো গাইজ টাউনত থকাতকৈ গাঁৱত থাকি বেছি ভাল লাগে। তো আপোনালোকে নিজে দেখিছে পৰিৱেশটো কেনেকুৱা লাগিছে। তো যেতিয়া মই ভিডিঅ'টো আপলোড কৰিম আপোনালোকে ভিডিঅ'টো চাব আৰু পৰিৱেশটো এবাৰ চাব কেনেকুৱা। তো মোক জনাব কমেণ্টত। তো গাঁও ভালনে টাউন ভাল? তো চাওক মায়ে একে গৈ আছে, মানে মায়ে অকলে আহিব ভয় কৰে, সাপ চাপ ওলায় আৰু প্লাছ মায়ে জোক চোক ভয় কৰে, সেইকাৰণে মোক লৈ আহিছে। তই ৰুৱা ৰুবা জানা না? এনেকুৱা কোৱা দে। কোনদিন ৰোৱা গাড়ী হৈছে এনে? বাপেকৰ ঘৰত। আচ্ছা, সেয়া অতীত হ'ল এতিয়া, সেয়া অতীত হ'ল। তো গাইজ বহুত ডাঙৰ এখন সাকৈ পাইছোঁ আৰু সাকৈখন আপোনালোকে চাওক এবাৰ। এইখন সাকৈ বহুত ৰিক্স ইয়াত। মাজৰ ডালটো বেয়া হৈছে, ছাইডৰ ডালত খোজ দি যাব লাগিব এনেকৈ, একদম এনেকৈ লাহে লাহে। তো পাই গ'লোঁ গাইছ, আমাৰ মিছন ছাগল ছাকচেছফুল। তো চাও চেছ চেছ। পৰিল নহয়, গোবৰ গছকি দিছোঁ। চাওক এইবিলাক টেঙাৰ খেতি। আৰু ইয়াত গাইজ শহাপহু আহে, মানে বনৰীয়া শহাপহু। এইকেইটাই হ'ল সেই ছাগল। আৰু সেইটো এটা আছে, কিবা মুতি আছে দেখোন। এইটো হ'ল এটা গৰু, যাৰ এডাল নেজ আছে, দুডাল শিং আছে, দুটা চকু আছে, এটা নাক আছে। উঠ চাওক না গাইছ, কি কৰবা ধৰছি এইগিলা। চাফা ৰাস্তাটো আৰু জুৰবা পাৰি না, চাফাই আছে। তো আমি সাকৈ পাই গ'লোঁ এতিয়া। সাৱধানৰ বিনাশ নাই। ঐ
মা इनके क्वेश्चन को कुत्ता हूँ मैं क्यों कुत्ता ये क्वेश्चन कुत्ता हूँ मैं तो मानू है मैं तो माँ है ना डायलॉग ही तो क्वेश्चन को एक बार कुत्ता हूँ मैं ओ कुत्ता हूँ मैं बढ़िया गाइस কেনে এটা মাই দিবা পারছে না মাকো শিকি আছো মই লাহে লাহে অহমত বিরাট গরম দিছে গাইস এই বাইক লৈ কদলে যাবি আর বাইক কেনাতে থৈ দিছো ঠান্ডা হাৱা খাবা কিয় অলপমান ৰেষ্ট লক পাগলিয়ে মোৰ পাগলিজনীৰ পাগলি 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 আৰু এখন আছে পাগলি এইখনো ইয়াতে থৈ দিছো পাগলি পাগলি তো এতিয়া ভৰি চৰি ধুই লওঁ এতিয়া এইটো এনেকৈ দমকলত সোমাই দিব ঠিক এনেকৈ তাৰপিছত চুইচটো এনেকৈ দিব দিয়াৰ পিছত এতিয়া পানী ওলাব এনেকৈ ভৰিখন ধুই ল'ব তো ধুই লওঁ নেকি আৰু বটল নাই দেখোন অ' জগটোকে সোমাই থৈ দিছে গাইছ ফ্ৰিজত থ'ব লাগে বটল থৈছে জগটো বা বাৰী ওপৰ কা চৌচি আগতে মই ফ্ৰিজ থকা মানুহবিলাকো ধনী বুলি ভাবিছিলোঁ নেট খাবাই হয় না যে আমাৰ ফ্ৰিজটো আনিল কিবা তেখেত মোৰ কিবা চবতে আছেই আজিকালি হয় না আগতে মই বহুত ধনী বুলি ভাবিছিলোঁ ফ্ৰিজ আছে এনে তেনে হা মা মা কি হ'ল বাপু কি অ' মা মাতাজী মই অলপ ৰাস্তাৰ পৰা আহোঁ চাওঁ এটা খাই লওঁ মই ৰাস্তাৰ পৰা আহোঁ দেই ফৌজি গাইছ বহুত দুখৰ কথা এটা হ'ল মোৰ মোবাইলটো পচি পকেটত লৈছিলোঁ পকেটখন আছিল ফুটে পচি দে তলত খেখেৰা গৈছে অলপ তেহাৰ সেইদিনাখনো ৰাতি পচি এখানতে দি মই মোবাইলটো টিপি আছোঁ এটা জোনাকী বৰুৱা আহিছে জোনাকী বৰুৱাটো মই এনেকৈ গুচি দিয়াতে মোবাইলটো গেল নহয় চাচ্চৰ একা পৰি চবাৰ তলত সোমচি বোলো আজি চেছ 1 মিনিটমান সময় মই উঠা নাই অলপমান দুখ কৰিছোঁ কান্দা নাই দুখ কৰিছোঁ এই আইফোন চাইফোন লৈ একদম লাভ নাই কিথান কি হয় একো ক'ব নোৱাৰি ইমান দামীকেইটা মোবাইল আৰু যে নষ্ট হোৱাৰ লগে লগে যে আৰু এটা নতুন কিনিম মোৰতো অকাত নাই কিনিবা মইতো কিডনী বেচবা লাগব এইবাৰ সঁচাকৈ 10 টকা খুজিছোঁ 10 টকাই দিছে এনেহেনে ক'লে যা চলিটো অলপ সুখত থাকোঁ যা 20 টকা এটা দিম যা দান কৰি দিম না দেই 10 টকাই এই যদি 100 টকা খুজা 50 টকা দিব 500 টকা খুজি 200 টকা দিব সেই সেনেহেন এই ইনকে চিপ্ৰা বিৰাট চিপ্ৰা আৰু ইনকে চিপ্ৰা হৈ থাকবি সদায় বঢ়িয়া বেষ্ট মা ইনকে চিপ্ৰামি কৰোঁতে 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 মোক আজি আইফোনটো দিছে না 10 টকা 20 টকা জমে জমে না ভাল ভালো দিবি না এবার 14 Pro Max নেক্সট দিম সব দিম মাত্র ভালো হই থাক সব দেখছা গাইস এখানে মারুটার কথাতে ভালো হই থাকবো সদায় ভাল হ'ব মাৰুটা ল'ব চেষ্টা কৰছ এইটোই মা কেতিয়াও মাৰুটা কষ্ট দিব নালাগে কোনোদিন মই একো কষ্ট দিয়া নাই কেতিয়াও মই একো অসভ্যালেও কৰা নাই মাৰুটাৰ লগত সদায় ভালকে থাকোঁ মিলি জুলি থাকোঁ সেইকাৰণে যিমানে যি নকৰক আপোনালোকে বাহিৰত যি নকৰক ঘৰত আহি একো যাতে অশান্তি নকৰে একো নকৰে মদ ভাং এইবিলাক নাখায় আৰু মাৰুটাৰ লগত সদায় থাকিব যেনেকৈ মাৰুটাই মোক দিছে মই এদিন মাৰুটাক দিম নে কি কোৱা ঠিক আছে আশীৰ্বাদ সদায় লাভ ইউ থ্যাংক ইউ লাভ ইউ টু বুলি কওঁ লাভ ইউ টু বেমাৰ ভাল হৈছে না অলপ ভাল পাইছা না ভাল পোৱা নাই কেনে গৰম কেনে উসমান গৰম না মান একেবাৰে ইনকা উসমান মানে কম উসমান গৰম উসমান উসমান গৰম ইয়া মোৰ সৰু আবু আৰু ইয়া হ'ল মোৰ ডাঙৰ আবু কেনে গৰম উসমান গৰম বুলি কয় উসমান গৰম উৎপাত গৰম উসমান গৰম এইটো আমাৰ ককাৰ ঘৰ ককাই বনাইছিলে সেই সময়তে ইমান ডাঙৰ এটা ঘৰ এয়া হৈছে মোৰ মা আৰু উসমান গৰমৰ সৈতে মই মাধুৰ্য চাই থাকক ভিডিঅ' তো গাইজ ভিডিঅ'টো ইমানখিনি আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু চশমাযোৰ মই পিন্ধি আছোঁ আপোনালোকে যদি ভাবিছে এনেই পিন্ধি আছোঁ চালত তো গাইজ কি এটা কথা কওঁ আপোনালোকৰ মুখত এতিয়া এটা হাঁহি আহিব হা মই আপোনালোক এটা কথা কৈ আছোঁ আজি আপোনাৰ লগত বা মোৰ লগত যিখিনি বস্তু আছে বা আপোনাৰ লগত যিখিনি বস্তু আছে সেইখিনি বস্তু মা দেউতাই হওক আপোনাৰ লগত যি ভাল লগা বস্তু আপোনাৰ ভাল লগা গাড়ীখন ভাল লগা বাইকখন ভাল লগা মোবাইলটো মা দেউতা লগ বন্ধু যিখিনি আছে আপুনি ভাবক অলপ সময়ৰ কাৰণে এনেকৈ ভাবক যে আপোনাৰ লগত একো এটাই নাই
যিমানখিনি আপোনাৰ লগত আছিল চবখিনি নোহোৱা হৈ গৈছে, একেবাৰে ধ্বংস উঠি গৈছে। তো আপোনাৰ লগত একোৱেই নাই সেইবিলাক বস্তু। তো আপোনাৰ তেতিয়া কেনেকুৱা ফিল হ'ব ভাবকচোন। তেতিয়া আপুনি ভগৱানক প্ৰাৰ্থনা কৰিলে, প্ৰাৰ্থনা কৰি কিনে আপুনি ক'লে মোক গোটেইখিনি বস্তু ঘূৰাই দিয়ক, মোক একো বস্তু আৰু নালাগে, যিখিনি আছিল আগৰ নিচিনা কৰি দিয়ক। তো ভগৱানে আপোনাৰ কথাখিনি ভাবি কিনে আপোনাক গোটেইখিনি বস্তু ঘূৰাই দিলে। তো তেতিয়া আপোনাৰ কেনেকুৱা ফিল হ'ব? হাঁহি এটা আহিছেনে? এনেকুৱা এতিয়া শান্তি আৰু একো নালাগে। সেইটোৱে কথা মই ক'ব বিচাৰিছোঁ। আপোনাৰ লগত যি আছে সেইটো লৈ আপোনালোকে সদায় হাঁহি ফূৰ্তি কৰি থাকক, এনজয় কৰি থাকক, সদায় আজিৰ দিনটো উদযাপন কৰক। বৰ্তমানৰ কথা ভৱিষ্যতৰ কথা ভাবি বৰ্তমানটো নষ্ট নকৰিব, সেইটোৱে আৰু। তো বাকী ইমান বেছি একো জ্ঞান নিদিওঁ। মই সন্দীপ মহশ্ৰী নহয় বাৰু, মই মটিভেশ্যনেল স্পীকাৰ নহয়। তো এনেই অকণমান মনত আহিল, সেইকাৰণে আপোনালোকক কৈ দিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে চাব আৰু নে কি কয়, ছাপৰ্ট কৰিব, সেইটোৱে। বাই বাই।